মহাকবি কালিদাসৰ কেইটামান বাণী। দুখ বা সুখ কাৰো বাবে চিৰদিন নাথাকে। এইবোৰ চকাৰ বৃত্তৰ দৰে, কেতিয়াবা তললৈ যায় আৰু কেতিয়াবা ওপৰলৈ যায়। সকলো মানুহে অসুবিধা অতিক্ৰম কৰক, সকলোৱে সকলোৰে ভাল চিন্তা কৰক, সকলোৰে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু সকলো ঠাইতে সকলোৰে সুখৰ বাবে চেষ্টা কৰক। যদি কামৰ সম্পূৰ্ণতা সন্তোষজনক হয়, তেন্তে কঠোৰ পৰিশ্ৰমৰ ক্লান্তি মনত নাথাকে। গছজোপাই মূৰত তাপ বহন কৰে, কিন্তু ছাঁটোৱে আনক গৰমৰ পৰা ৰক্ষা কৰে। জগতখনে মহান মানুহক বিচাৰে, জগতৰ বাবে মহাপুৰুষক নহয়। নম্ৰতাৰ সংগত ঐশ্বৰ্যৰ সৌন্দৰ্য বাঢ়ি যায়। পৃথিৱীত তিনিটা ৰত্ন আছে, পানী, খাদ্য আৰু সুগঠিত কথা। কিন্তু মূৰ্খই শিলৰ টুকুৰা এটাক ৰত্ন বুলি কয়। যিজন ব্যক্তিৰ চকুত বিষ হয়, তেওঁ অতি ধুনীয়া লেম্প এটাও ভাল নাপায়। ঠিক তেনেদৰে হৃদয়ত দুখী ব্যক্তিয়ে সুখ অনুভৱ কৰিব নোৱাৰে, অৰ্থাৎ তেওঁ ক'তো সুখ নাপাব। মূৰ্খয়ো পণ্ডিতৰ সংগত শিক্ষিত হয়, ঠিক যেনেকৈ বোকা পানী বিশুদ্ধ বীজৰ সংগত পৰিষ্কাৰ হয়। যিসকলে আজি ভালকৈ জীয়াই থাকে, তেওঁলোকৰ প্ৰতি কাইলৈ সুখৰ কথা সোঁৱৰাই দিয়ে আৰু প্ৰতি কাইলৈক আশাৰ চিন কৰি তোলে। জুইৰ তাপত পানী গৰম হয় যদিও বাস্তৱত ইয়াৰ স্বভাৱ ঠাণ্ডা। যিজনে ইন্দ্ৰিয়ৰ ওপৰত জয়লাভ কৰিছে, বাধাৰ সৃষ্টি কৰা বস্তুবোৰে তেওঁক মনৰ সামান্যতম চাপো সৃষ্টি কৰিব নোৱাৰে। যেনেকৈ সূৰ্য উদয় হ'লে ৰঙা হয় আৰু অস্ত গ'লেও ৰঙা হয়, সেইদৰে এজন মহাপুৰুষেও সুখ দুখত একাগ্ৰতা বজাই ৰাখে। বাস্তৱত ধৈৰ্য ধৰিব পৰা মানুহ হ'ল যিসকলৰ মন বিশৃংখলতাৰ সৃষ্টি কৰা পৰিস্থিতিতো অস্থিৰ হৈ নাযায়। যিমানেই পৰিস্থিতিয়ে মনটোক বিচলিত নকৰক কিয়, ধৈৰ্য পুৰুষ কেতিয়াও অন্যমনস্ক নহয়। গৰমৰ সন্মুখীন হোৱাৰ পিছতো সকলোকে ছাঁ দিয়া গছৰ দৰে হওক। শত্ৰুৰ গাত দুখ বা দুৰ্বলতা দেখি আক্ৰমণ কৰিলে বিজয় হয়। হাঁহে পানী মিহলি গাখীৰৰ পৰা গাখীৰ খায় আৰু পানী এৰি থৈ যায়। দুষ্ট মানুহে সুযোগৰ বাবে অপেক্ষা কৰি থাকে। কথাত চহকী মানুহৰ দৃঢ় মন আৰু সৰি পৰা পানীৰ গতি কোনে সলনি কৰিব পাৰে? এটা বস্তু পুৰণি বুলিয়েই ভাল নহয়, কবিতা এটাও নতুন হোৱাৰ বাবেই নিন্দনীয় নহয়। গছবোৰে ফল দিলে হাউলি পৰে, বৰষুণৰ সময়ত ডাৱৰে তললৈ নামে। ভদ্ৰ লোকসকলে ধন সম্পত্তি আহৰণ কৰিলেই নম্ৰ হৈ পৰে। আনক উপকাৰ কৰাবোৰৰ স্বভাৱ এনেকুৱাই। মূৰ্খই বন্ধুৰ পৰা যিমান শিকে, তাতকৈ জ্ঞানী মানুহে শত্ৰুৰ পৰা বেছি শিকে। ফুলৰ সুগন্ধি কেৱল বতাহৰ দিশত বিয়পি পৰে, কিন্তু মানুহৰ মংগল সকলো দিশতে বিয়পি পৰে। ক'বলগীয়াখিনি যদি কোৱা নাযায়, পিছলৈ অনুশোচনাৰ সৃষ্টি হয়। আপুনি নেতিবাচক লোকক যিমান কম উত্তৰ দিব, আপোনাৰ জীৱন সিমান শান্তিপূৰ্ণ হ'ব। সদায় নিজৰ বিপদৰ হিচাপ কৰি থকা মানুহবোৰ সদায় বিপদত থাকিব। আমি ভয় কৰিবলগীয়া একমাত্ৰ বস্তুটোৱেই হ'ল ভয় নিজেই। এজন ভাল মানুহে কেতিয়াও দুখক আগুৰি ধৰিবলৈ নিদিয়ে। ধুমুহা আহিলেও পাহাৰবোৰ শান্ত হৈ থাকে। ভাল কাম কৰিবলৈ অসাধাৰণ পৰিস্থিতিলৈ অপেক্ষা নকৰিব, সাধাৰণ পৰিস্থিতি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। পূজাৰ যোগ্যসকলক অপমান কৰিলে মানুহৰ সুখৰ দুৱাৰ বন্ধ হৈ যায়। নিন্দাসূচক শব্দবোৰক ভাল বুলি বিবেচনা কৰি কোৱা কথাখিনিয়ে কোনো কাম সম্পন্ন কৰা নাই, ই কেৱল আপোনাৰ স্বভাৱটো স্পষ্ট কৰি দিয়ে। দুৰ্ভাগ্যই দুৰ্বল স্থান বিচাৰি পায়। মানুহ এজন ৰত্নৰ দৰে, দৃঢ় কিন্তু কঠিন নহয়, উজ্জ্বল কিন্তু চকু কপালত তুলিব পৰা নহয়, সতেজ কিন্তু অহংকাৰী নহয়। আপুনি জীয়াই থকালৈকে জিলিকি থাকিব। কোনো বস্তুৱে আপোনাৰ জিলিকনি ম্লান পৰিবলৈ নিদিব। এজন ব্যক্তিক তেওঁৰ গুণৰ দ্বাৰা চিনি পোৱা যায়। এজন গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে।